হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ইয়ৰ ফেভৰেট চেনেল জি কে পাৰফেক্ট। তো আজিৰ ভিডিঅ'টো হ'ল যে বহুতে মোক কুৱেশ্যন কৰি আছে যে কাট অফ কিমান যাব, মোৰ ক্লিয়াৰ হ'বনে নহয়, মই ইমান স্ক'ৰ কৰিছোঁ JEE এক্সামত। তো আজিৰ ভিডিঅ'টো সেইটোৰ ওপৰত। তো মই আগতেও এটা কাট অফৰ ভিডিঅ' বনাইছিলোঁ যে মই কৈছোঁৱে তাত ডিটেইলছত যে কাট অফ প্ৰেডিক্ট কৰিব নোৱাৰি, তাৰে ফেক্টৰ বহুত থাকে। যিসকলে সেই ভিডিঅ'টো চোৱা নাই চালে বুজি পাই যাবা মই কিয় সেই ভিডিঅ'টো বনাইছিলোঁ। এতিয়াও মই একচুৱেলি কাট অফৰ ওপৰত নকওঁ, কাৰণ সেইটোতো প্ৰেডিক্ট কৰিব নোৱাৰিয়ে। ষ্টিল মই কিছুমান কথা কৈ দিওঁ যে বহুতে যিহেতু কুৱেশ্যন কৰিয়ে আছে এতিয়াও। তো JEE এক্সামটোত এইবাৰ কি হৈছে, পেপাৰখন ইমান হাৰ্ড নাছিল, 100ৰ পেপাৰখন ইমান হাৰ্ড নাছিল, কিন্তু অসমীয়া পেপাৰখন বহুত হাৰ্ড আহিছে। তো মই যিমান দূৰ বহুত কেণ্ডিডেটৰ লগত কথা পাতিলোঁ, আৰু যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব, এতিয়া মেইন কথা হৈছে JEE এক্সামটো কেতিয়া হৈছে, ADAR এক্সামৰ এপইণ্টমেণ্ট দিয়াৰ পাছত। তো বহুত এনেকুৱা কেণ্ডিডেট আছিল যোনে JEE এপ্লাই কৰি থৈ দিছিলে, কিন্তু ADAR জব পাই গ'ল। তো সিহঁতে আৰু এতিয়া JEE এক্সাম দিয়া নাই। তো বহুত জেগাতে এবচেণ্ট হৈছে। যেনেকৈ হোজাই ডিষ্ট্ৰিক্টত মই গম পাইছোঁ যে 760 আছিল, কিন্তু 514জনহে এপিয়াৰ হৈছে। তো প্ৰায় অলম'ষ্ট 250 মানুহ নাই, এবচেণ্ট আৰু। তো 250 মানুহ এবচেণ্ট হোৱা মানুহো বহুত। আৰু বাকী কথাটো হ'ল কি, ADAR যোনে এপইণ্টমেণ্ট পাইছে সিহঁতে আৰু JEE এনেও এক্সাম নিদিয়ে। 2-এজনে দিছে বাৰু, কিন্তু JEE কাৰণে ইমান এক্সাম দিয়া নাই। আৰু ছেকেণ্ড কথা হ'ল কি, বহুত কেণ্ডিডেট মই এনেকুৱা পাইছোঁ যোনে 75-80 এনেকুৱা স্ক'ৰ কৰিছে, সঁচাকৈ স্ক'ৰ কৰিছে, কিন্তু সিহঁতে অসমীয়াত ফেইল কৰিছে, একদম অসমীয়া পাৰাই নাই। কাৰণ অসমীয়াটো টানেই আছিল সঁচাকৈ, আৰু নিগেটিভ মাৰ্কিং আছে, সেইকাৰণে বেছি হাৰ্ড হৈ গৈছে বস্তুটো। যি কি নহওক, আৰু পাছ কৰা মানুহো আছে। এতিয়া বহুতে এটা বস্তু কমপ্লেইন কৰি আছে যে অসমীয়া হাৰ্ড আহি গ'ল, মেইল কৰিছে হাইকোৰ্টক। সেইটো একচুৱেলি কৰি মই ভাবোঁ লাভ নাই, কাৰণ অসমীয়া পেপাৰখনৰ 12 মাৰ্ক 13 মাৰ্কমান কুৱেশ্যন ৰচনা বিচিত্ৰাখনৰ পৰা আহিছে। আৰু মই সেইটো আগৰ পৰাই কৈ আছিলোঁ যে অসমীয়াৰ কাৰণে ৰচনা বিচিত্ৰাখন চালে হৈ যায়। বা ময়ো এটা PDF দি থৈ দিছোঁ টেলিগ্ৰামত, তাৰ পৰাই 10টা কুৱেশ্যন কমন পৰিছে ডাইৰেক্ট। মই এটা ভিডিঅ' বনাইছিলোঁ অসমীয়া আনচাৰ কি, তাতে চালে গম পাব, মই স্ক্ৰীনশ্বট দি দিছোঁ। তো যিহেতু কোৱালিফাইং মাৰ্কছটো হৈছে, আৰু বহুতে 13-14 উঠাইছেও, এনেকুৱা নহয় যে উঠোৱা নাই। তো তুমি কি হিচাপত ক'ব পাৰা যে আমি পাৰা নাই, মই পাৰা নাই কাৰণে এতিয়া হাইকোৰ্টক যদি লিখা, হাইকোৰ্টে ক'ব যে তোমালোকে পাৰা নাই বুলি কি বেলেগে পাৰা নাই নেকি, সেনেকুৱা টাইপ কথা। তো কম্পিটিটিভ এক্সাম সেইটো যে কেতিয়াবা হাৰ্ড আহি যাব, কেতিয়াবা অলপমান ইজি আহি যাব। তো নিজৰ প্ৰিপেৰেশ্যনটো একদম টপ নটছ ৰাখিব লাগে। যে এতিয়া যেনেকৈ তুমি পাৰা নাই, তো কোনোবা এজনে তো ক্লিয়াৰ কৰিছে, ডেট মিনছ কি সি পঢ়িছে বস্তুটো, এনেকুৱা কথা। তাতে আৰু কোৱালিফাইং তো ইম্পৰ্টেঞ্চ দিব লাগিব। বহুতে হ'ব অসমীয়া পাৰি যাম, ইম্পৰ্টেঞ্চ নিদিওঁ, সেনেকৈ ঢিলা দি দিছে, পঢ়াটো কম দি দিছে। তো সেইকাৰণে সেইটো বস্তু ভাবোঁ যে এতিয়া ধৰা কাট অফটো কিমান যাব তো ক'ব নোৱাৰোঁ, কিন্তু এইবাৰ অলপমান কি হৈছে, অলপমান দুধুৰ মুধুৰ চিটুৱেশ্যন হৈ আছে। কাৰণ একটা কেণ্ডিডেট কমি গৈছে। ছেকেণ্ড হ'ল কি, পেপাৰখনৰ অসমীয়াটো বহুত হাৰ্ড আহি গ'ল। তো বহুত ধৰা যোনে বহুত বেছি ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰে কোনোবা আছিল, ধৰা বেছি স্ক'ৰ কৰিব পৰা কেণ্ডিডেট আছিল, সিহঁতে অসমীয়াখন ভালদৰে নোৱাৰিব, এনেকুৱা টাইপ কথা। তো সেইকাৰণে মই কৈছোঁ যে ধৰা যোনে যিমান যিয়ে নহওক, তোমাৰ ধৰা বোলে 50+ হওক বা 60+ বোলে স্ক'ৰ কৰিছে, এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কিমান যাব কোনে ক'ব পাৰে। তো সেইকাৰণে ধৰা 60+, 55+ স্ক'ৰ কৰিছে। তো তোমালোকে ছাইড বাই ছাইড 2 ঘণ্টাকৈ মই যোনটো কম্পিউটাৰৰ এটা ভিডিঅ' আপলোড কৰিলোঁ, সেইটোৰ পৰা চাই কেনে সেইটো মিনছ 2 ঘণ্টা কম্পিউটাৰ প্ৰেক্টিকেলটো কৰি থাকা, স্কিল টেষ্টটো প্ৰেক্টিছ কৰি থাকা। কাৰণ এতিয়া কামত নাহে, পিছততো কামত আহিব। সেইটো বস্তু যে ৱেষ্ট হৈ নাযায় নহয়, তুমি বোলে কিবা প্ৰাইভেট জবো কৰিব যোৱা, কম্পিউটাৰটোতো লাগেই আজিৰ দিনত। তো প্ৰেক্টিছটো কৰি থাকা, যেতিয়া তোমাৰ ৰিজাল্ট দিব তাৰপাছত গম পাবা নহয় পাছ কৰিলা নে ফেইল কৰিলা। যদি ফেইল কৰিলা একো নাই, তোমাৰ শিকা হৈ থাকিল বস্তুটো। আৰু যদি তুমি বোলে পাছ কৰিলা, তেতিয়া তোমাৰ এটা বস্তু কি ভাল হ'ব, তুমি যদি ৰিজাল্ট দিয়াক লৈ ৰখি থাকিলা হয়, তোমাৰ প্ৰেক্টিছটো ইমান দিনে প্ৰেক্টিছটো তোমাৰ কৰা নহ'ল নহয়। তো টাইমটো ৱেষ্ট হৈ গ'ল হয়, তেতিয়া তুমি ৰিগ্ৰেট কৰিলা হয়, মই পঢ়ি থকা হ'লে ভাল আছিল, সেনেকুৱা। তো সেইকাৰণে 2 ঘণ্টা 3 ঘণ্টা এটা এক্সট্ৰাকৈ টাইম ওলাই সেইটো কম্পিউটাৰ স্কিল টেষ্টটো দি থাকা, যাতে যদি ক্লিয়াৰ হৈ যায় তোমাৰ টাইমটো ৱেষ্ট নহয়। আৰু সেইটোৱে। তো মোৰ সেই কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ ভিডিঅ'টো চাই ল'বা। বাকী ক'ত কিমান কাট অফ যাব সেইটো কুৱেশ্যন একদম আননেচেচাৰী কুৱেশ্যন, সেইটো ইমান ক'ব নোৱাৰি। কোনে ক'ত কিমান স্ক'ৰ কৰিছে, কোনে 100ৰ ভিতৰত 100 পাই কেনে অসমীয়াত ফেইল কৰিছে, তুমি কেনেকৈ জানিবা? কিজানি বোলে এনে এটা হাইপথেটিকেলি মই ধৰিলোঁ যে কোনোবা এটা ডিষ্ট্ৰিক্টত ধৰি ল'লোঁ কামৰূপ মেট্ৰ', চবেই বোলে 80-90 পাইছে, কিন্তু চবেই অল কেণ্ডিডেটে বোলে অসমীয়াত ফেইল কৰি দিলে। তো ফেইলেই হৈ গ'ল, এইটো 0 হৈ গ'ল, কাট অফ 0। কথাটো সেনেকুৱা নহয়। তো তুমি কেনেকৈ ক'ব পাৰা যে কোনে কিমান কি কৰিছে, সেইটোৰ ওপৰত ডিপেণ্ড কৰে কাট অফ। তো সেইকাৰণে
মানে কাট অফটোৰ ওপৰত মাথা মাৰি লাভ নাই তোমালোকৰ কামটো কৰি যোৱা জুডিচিয়েল এছিষ্টেণ্ট যোনে এপ্লাই কৰিছা কম্পিউটাৰ এছিষ্টেণ্ট যোনে এপ্লাই কৰিছা তোমালোকে তাৰে কাৰণেও থিয়ৰিটিও পঢ়ি থাকা আৰু লগতে স্কিল টেষ্টৰ কাৰণেও ৰিজাল্ট নিদিয়ালৈকে 2 ঘণ্টা কৰি থাকা ৰিজাল্ট দিলে যিসকলে পাছ কৰিবা সিহঁতে তাৰ বছৰৰ পৰা যেতিয়া স্কিল টেষ্ট আছে তেতিয়ালৈকে ফুল টাইম কৰা একদম 12 ঘণ্টা 10 ঘণ্টা প্ৰেক্টিছ কৰা সেনেকুৱা তো এইটো ভিডিঅ' সিমানেই আছিল যে কাট অফৰ ওপৰত বহুতে আৰু কুৱেশ্যন কৰি আছিল সেইকাৰণে তাৰমানে মই ভিডিঅ'টো বনাইছোঁ যে আৰু বহুতে এইটো কুৱেশ্যন কৰিছিল যে মই ইমান স্ক'ৰ পাম মোৰ ক্লিয়াৰ হ'বনে মই স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ কৰোঁনে সেই কুৱেশ্যনটো কৰি আছিল তোমাৰ ক্লিয়াৰ হ'বনে নহয় এইটো ময়ো ক'ব নোৱাৰোঁ বা তুমিও ক'ব নোৱাৰা কোনেও ক'ব নোৱাৰে ক্লিয়াৰ হ'বনে নহয় কিমান কাট অফ যাব তো স্কিল টেষ্টটো প্ৰেক্টিছ কৰোঁনে সেইটোৰ আনচাৰ হ'ল যে কৰি থাকা একো লছ নাই 2 ঘণ্টা কৰি থাকা ৰিজাল্ট নিদিয়ালৈকে পাছ নকৰিলেও তোমাৰ বস্তুটো ৱেষ্ট নাযায় কামতে আহিব জীৱনত মানে ক'ৰবাত নহয় ক'ৰবাত এইটো বস্তু কামতে আহিব MS Word আৰু এক্সেলটো ভালকৈ শিকি থ'লে তোমাৰ মৰণ নাই বহুত জাগাতে তাৰমানে বস্তুটো কামত আহে তো ভিডিঅ'টো ইমানেই আছিল বাকী আৰু কিবা টপিক থাকিলে মই ভিডিঅ' বনাম তো আজিলৈ বাই